মচুৰ দাইলখিনি কোমল হোৱালৈকে তিয়াই ৰাখিম আমি। কলপাতখন লেৰেলাই ল'লে আমি মুটুকাওঁতে ভাগি নাযায়, সেইকাৰণে কলপাতখন লেৰেলাই লৈছোঁ। এতিয়া আমি কলপাতৰ ঠাৰিৰে সৈতে এটা ৰছী বনাই তাৰ ওপৰত কলপাতখন পাৰি দিলোঁ। এতিয়া আমি দাইলখিনিত হিচাপ কৰি নিমখ মিহলাই দাইলখিনি ভালকৈ সানি কলপাতত আমি দাইলখিনি ঢালি দিছোঁ। নিমখ সনা হৈ গ'ল, এইখিনি দাইলখিনি আমি সমানকৈ দি দিলোঁ। দি পেলাই ইয়াত গোন্ধটো ভাল হ'বৰ কাৰণে নহৰু দি দিছোঁ। কলপাতখন মুটুকাই দিছোঁ। পানী সোমাব নোৱাৰাকৈ দিছোঁ। কলপাতখিনি মুটুকাই ৰছী ঢালিলে পকাই নি আছোঁ। ইয়াত যাতে পানী গৰম কৰোঁতে পানী নোসোমায়, ঠিক তেনেকৈ টাইটকৈ বান্ধি পেলাব। ঢাকা মোটামুটি হৈছে আৰু অকণমান এইফালে এইটো বান্ধি দিব লাগিব, যাতে গৰম কৰোঁতে পানী নহয়। টাইটকৈ বান্ধি দিলোঁ দেই। বনোৱা কাম হৈ যোৱাৰ পিছতে এতিয়া আমি ইয়াক প্ৰেছাৰ কুকাৰত দি দিম। আমি পানী দি দিছোঁ, মানে এই টোপোলাটো ঢাক খোৱাকৈ পানীটো হ'লে ভাল। আৰু অলপ পানী দি দিছোঁ। গেছৰ ওপৰত এই প্ৰেছাৰ কুকাৰটো দি দিলোঁ। 3টা চিটি দিয়ালৈকে আমি এতিয়া অপেক্ষা কৰিম, তাৰপিছত আমি ঠাণ্ডা 3টা হুইচেল দিলে এতিয়া আমি ঠাণ্ডা হ'বলৈ প্ৰেছাৰ কুকাৰটো নমাই দিছোঁ। এতিয়া আমাৰ এইটো সিজিলে আমি অলপ ঠাণ্ডা হ'বৰ কাৰণে প্ৰেছাৰ কুকাৰৰ পৰা উলিয়াই আনি এইটো থৈছোঁ। কলপাতৰ পৰা দাইলখিনি কাঁহীত ঢালি দিম। এতিয়া দাইলখিনি কাঁহীত থৈ পেলাই হেতাৰে থেকেচি পেলাইছোঁ ভাগি যাবৰ কাৰণে। ইয়াততো আমাৰ নিমখ দিয়াই আছে,
গতিকে এতিয়া ভালকৈ সানি লৈ পেলাই জলকীয়া পিচ পিচকৈ জলকীয়াও কাটিব বুলিলে দিব পাৰে। আমাৰ এতিয়া মচুৰ দাইলৰ পাতত দিয়া এইটো ৰেডি হ'ল। এতিয়া ভাতৰ লগত অলপ অলপ লৈ খাব পাৰিব।